কবিতাবোৰ তোমাৰ বাবে জোনাকী ৰাতিবোৰ তোমাৰ বাবে মোৰে উশাহ বুকুৰ মাজত এজাক হেঁপাহ বিৰিখে বিৰিণাৰে বতৰা আকাশত দিয়াকে প্ৰণয়ৰে আঁকি মোৰে উশাহ বুকুৰ মাজত এজাক হেঁপাহ বিৰিণাৰে বতৰা আকাশে আছাবাবে শুনিয়ে জীৱন দিন আৰু ৰাতি মোৰ একেই বদন তোমাৰ বাবে মোৰে উশাহ বুকুৰ মাজত এজাক হেঁপাহ বিৰিণা। মই আজিহে বুজি পালো এই খেলখন আপোনালোকে ইয়াতেই বন্ধ কৰক। বতৰ বেয়া আপুনি মোক চিনি নাপাব কিন্তু আপোনাক বহুত জৰুৰী কথা এটা জনাব লগা আছে। চৰি, আজি অলপ মই বিজি আছো, তুমি বেলেগ একো নাহা। থেংক ইউ। বিৰিণাৰ জীৱনতকেও বেছি দৰকাৰী কাম আপোনাৰ থাকিব পাৰে জানো আংকল? তুমি বিৰিণা কেনেকে চিনি পোৱা? মৰম দিলে মৰম পাবা বেদনা খেলখন দেখোন তামাম জমি গৈছে। অ বাইদেউ আব তেৰা ক্যা হোগা ৰে ইহঁত দুটাক যি কৰে কৰি থাক, কিন্তু মই মোৰ বিয়াৰ ড্ৰেছ চিলাব দি দিছো। গতিকে বিৰিণাৰ লগত মোৰ বিয়া হোৱাটো ফাইনেল। এতিয়া তুমি অৱস্থা হে একে হব যদি বাৰে বাৰে এইখন ঘৰলৈ আহি থাকা। মই পাতি আছো। সপোনৰে ৰং সিঁচি যায় তোমাৰে মুখলৈ পুৱাই তোমাৰ জোনাক আকাশ। কিন্তু মই জানো ইমান সহজতে মৰিব পাৰো। নাই 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 মেৰেদা, মই জীয়াই থাকিব লাগিব, ইয়াৰ পৰা ওলাই যাব লাগিব। বিৰিণাক সকলো কথা কব লাগিব, মই জনাব লাগিব। কিমানৰ কষ্ট তই পাহৰিব পৰা নাই কিয়? মোৰ পেহীয়ে মোৰ বিৰুদ্ধে এনেকুৱা ষড়যন্ত্ৰ কেতিয়াও কৰিব নোৱাৰে। আপোনালোকে কি ভাবিছে? মোক ইয়াত ধৰি বান্ধি ৰাখি আপোনালোকৰ যি ইচ্ছা তাকেই কব আৰু মই বিশ্বাস কৰি লওঁ? নকৰো। আপোনালোকৰ এইবোৰ কথা মই কেতিয়াও বিশ্বাস নকৰো। তুমি বিশ্বাস নকৰাটো স্বাভাৱিক বেলা। তোমাৰ ঠাইত মই হোৱা হলেও এইবোৰ কথা বিশ্বাস কৰিবলৈ টান পালো। তোমাৰ লগত কোনোদিন চিনাকি নোহোৱাকৈ
তোমাৰ আগত মনৰ কথা খুলি নোকোৱাকৈ যায় কোনোবাই তোমাক কিমান ভাল পাব পাৰে প্ৰথমবাৰ বাছ ষ্টেণ্ডত দেখালে পৰা মোৰ গোটেই জীৱনটোৱে সলনি হৈ গৈছে তুমি জানা মাত্ৰ এবাৰ তোমাক চোৱাৰ বাবে সদায় গৈ থিয় হৈছিলোঁ এই বাছ ষ্টেণ্ডত মই জানিছিলোঁ তুমি কোনোদিনে মোলে চোৱাই নাছিলা কাৰণ তোমাৰ বাবে মোৰ কোনো অস্তিত্বই নাছিল মোৰ বাবে তুমি আছিলা মোৰ জীৱন মোৰ পৃথিৱী মোৰ সকলো আৰে মোৰ মনৰ চহৰত প্ৰত্যেকখন দেৱালত কি লিখা আছে তুমি জানা এনেকৈ চাই আছে যে হিন্দী চিনেমাৰ কাহিনীৰ দৰে অবাস্তৱ যেন লাগিছে ন বিশ্বাস কৰিবলৈ চাগে কষ্ট হৈছে তোমাৰ নাই মাত্ৰ ভাবিছো তোমাৰ পৃথিৱীখন মোৰ পৃথিৱীখনতকৈ কিমান বেলেগ প্ৰেম ভালপোৱা এইবোৰ শব্দই মোক কেতিয়াও চুবই নোৱাৰিলে জানা বহুজনে বহুবাৰ প্ৰেমৰ প্ৰস্তাৱ লৈ আহিছিল কিন্তু মই কেতিয়াও কাকো সেই দৃষ্টিৰে চাবই নোৱাৰিলো জীৱনটো কিমান বেছি প্ৰেক্টিকেল হ'ব লগা হ'ল যে তোমাৰ এই নবীন পৃথিৱীখনৰ লগত কেতিয়াও চিনাকি হ'ব নোৱাৰিলো কেতিয়াও মোৰ মনৰ চহৰখনত কাৰো নাম লিখাই নহ'ল যিদৰে তুমি লিখি ৰাখিছা বিৰিখৰ বিৰিনা কিন্তু এতিয়া সেয়া অতীত বিৰিনা মই জানো এই বিৰিনা বিৰিখৰ কেতিয়াও হ'ব নোৱাৰে তোমাৰ লগত নতুনকৈ চিনাকি হ'ব নোৱাৰো তোমাৰ বাবে বাস্তৱ গৈ থাকিব নোৱাৰো তোমাৰ লগত জীৱন কটোৱাৰ সপোন দেখিব নোৱাৰো আৰু একোৱে কৰিব নোৱাৰো মই কাৰণ মোৰ ঠিকনা এতিয়া সেই জেলৰ এন্ধাৰ কোঠাটোলৈ মই আকৌ ঘূৰি যাব লাগিব আৰু মোৰ ঠিকনা কি বিৰি কি যি ঠিকনা মোৰ আছিল সেয়া তুমি এতিয়া নাই তোমাৰ ঠিকনা সলনি হোৱা নাই বিৰিনা তুমি তোমাৰ ঘৰলৈ ঘূৰি যাব লাগিব নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিব লাগিব আৰু তুমি পাহৰি যাব লাগিব যে তোমাৰ জীৱনলৈ কেতিয়াবা এজন বিৰিখ আহিছিল তুমি মোক সেইখন ঘৰলৈ উভতি যাবলৈ কৈছা হা যিখন ঘৰত মোৰ দেউতাৰ হত্যাকাৰী থাকে আৰু সেই হত্যাৰ মিছা অভিযোগ লৈ তুমি আকৌ ঘূৰি যাব খুজিছা সেই জেললৈ নহয় বিৰিখ মই ইমানো স্বাৰ্থপৰ নহয় এই বিৰিনা বিৰিখৰ নহ'ব পাৰে কিন্তু বিৰিখক তাৰ ৰঙীন পৃথিৱীখন মই ঘূৰাই দিবই লাগিব জানিলেও নকওঁ জানিলেও নকওঁ জানিলেও নকওঁ এই উন্মাদ ৰঞ্জন হাজৰিকা এটা নাম নহয় এজাক ধুমুহা হয় ধুমুহা আৰে ময়ে দেখি নাছিলো আপোনালোকৰ মেইন বেটছমেন তোৰ ভুলটো তাতেই হ'ল তই নিজকে মেইন বেটছমেন বুলি ভাবি চেঞ্চুৰী কুকুৰৰ সপোন দেখি নেকি কিন্তু আচলতে তই আছিলি টুৱেলভ মেন মোক যদি বিচাৰ এই কুকুৰা কুকুৰকে কাটি তোৰ ওচৰত পঠিয়াই থাকিম তাকো ইনষ্টলমেণ্ট
অমল মৰি থাকিল মোৰ ল'ৰাটো মৰি থাকিল মই কৰা পাপৰ শাস্তি কি ভোগ কৰিছে আচলতে কি মৰা নাই নহয় মই তাক মাৰি পেলালো আপনি কি করে পেলালেন তই দেৰি কৰিলি মই ৰৈ থাকিব নোৱাৰিলো কাটি পেলালো এতিয়া তই মোক যলৈ মন যায় আহক বলো বিরিক বলো নহয় বিৰিখ নহয় ই নিৰ্দোষী তাৰ সাক্ষী প্ৰমাণ যি লাগে আদালতত চব মই দিম তই জানো মোক সহায় নকৰিবি ঠিকেই কৈছো মেডাম পাপ ময়ো কৰিছো গতিকে প্ৰায়শ্চিত্ত ময়ো কৰিব লাগিব কিন্তু তাৰ আগতে বিৰিক তই সাৰেণ্ডাৰ কৰিব লাগিব